আজি ৰাতিপুৱাৰ পৰা ইমানেই ৰ'দ দি আছে আৰু ৰ'দ আৰু বতাহ একেবাৰে বাহিৰত যাবলৈ একেবাৰে মন নাই। তথাপিও ওলালোঁ ল'ৰাটোক লৈ। ল'ৰাটোৰ বোলে কাণ বিষাই আছে, সেয়েহে ডক্তৰক দেখুৱাব বুলি ওলালোঁ। আৰু এয়া চাওকচোন, আমাৰ অশোক ফুলটো ইমানেই ধুনীয়াকৈ লাগি আছে। সিদিনা মই দিছিলোঁ অশোক ফুলৰ গছটো, ফুলবিলাক ইমানেই ধুনীয়াকৈ লাগি আছে। বহুত ডাঙৰ হয় অশোক ফুলৰ গছ। আৰু এতিয়া ওলালোঁ, ইমানেই বতাহ আৰু হাই ৰোডতো যোৱাই নাযায় ফ'ৰ লেনৰ কাৰণে। ইমানেই ধূলি বতাহ, চকু মিলিব নোৱাৰা এনেকুৱা অৱস্থা হয়। ভিতৰৰ ৰাস্তা দি যাই আছোঁ। এতিয়া আমাৰ গাঁৱৰ ওচৰতে হয় এইটো পদ্মাৱতী পাৰ্ক। যিসকলে অহা নাই আহিব পৰা, সৰু সৰু ল'ৰা ছোৱালীবিলাকক খেলাৰ কাৰণে খেলিবৰ কাৰণে অলপ বনাই দিছে। এইটো পাৰ্কটো আগতে কল বাগান আছিল, ধুনীয়াকৈ সজাই থৈছে। ইয়াতে পুখুৰী আছে, পুখুৰীৰ মাজত এনেকৈ চাং পাতি থৈছে ঘৰ। আৰু এইফালে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেলনা বহুত ধুনীয়া হয়। ফুলনি আছে, সৰু ল'ৰা ছোৱালীবিলাকক আনিব পৰা। আমিও আহিছিলোঁ, ফটোত দিছিলোঁ, আগতে ভিডিঅ' এটা দিছিলোঁ। ইফালে বহুত চিনাৰী আছিল, বহুত ভাল ভাল পৰিৱেশ, সেউজীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া পৰিৱেশ। আৰু এইটো এটা গেট হয়। ইফালে আৰু খেজুৰ বাগান, যিদৰে জেব্ৰা বনাই থৈছে, হৰিণা বনাই থৈছে, পক্ষী বনাই থৈছে। ইফালে এটা আৰু ৰাস্তা আছে, ইফালে এটা ৰাস্তা আছে, দি যাব পাৰে। আৰু ইফালে ইমানেই ধুনীয়াকৈ খেজুৰ বাগান আছে, তেল খেজুৰ নে কি বুলি কয়, ইমানেই ধুনীয়া পৰিৱেশ।